আজি ভাৰত জোড়ো যাত্ৰা অসমৰ 12তম দিন আৰু 12তম দিনৰ আজি বৰপেটা জিলাত অন্তিম দিন। আজি বৰপেটা জিলাৰ মই প্ৰতিনিধিত্ব কৰা সৰুখেতি সমষ্টিৰ কোকাৰপাৰা পাই যাত্ৰা আমি আৰম্ভ কৰিম। 3 কিলোমিটাৰ গৈ আমি নলবাৰী জিলাত প্ৰৱেশ কৰিম আৰু নলবাৰী জিলাৰ তেখেতসকলে আমাক আদৰণি জনাব। এই যাত্ৰা 12তম দিনত ভৰি দিয়াৰ লগে লগে এই যাত্ৰাই লাহে লাহে আকৌ বেছিকৈ প্ৰাণ পাই উঠিছে। এই যাত্ৰাৰ উজ্জ্বলতা বৃদ্ধি হৈছে। এই যাত্ৰাত ৰাইজৰ আশীৰ্বাদ আমি বেছিকৈ পাব ধৰিছোঁ, ৰাইজৰ সহযোগিতা পাব আমি ধৰিছোঁ। আৰু এই যাত্ৰা অলপ পিছতে ইয়াৰ পৰা আৰম্ভ হ'ব। আপোনালোকে ৰাইজৰ যিটো লহৰ দেখা পাইছে, নিশ্চিতভাৱে মই নকলেও আপোনালোকে অনুমান কৰিব পাৰিছে যে এই যাত্ৰাই আজি কি ৰূপ পাব। গতিকে অসমত ভাৰতবৰ্ষত 2014 চনৰ পিছৰ পৰাই বিজেপি শাসনত অহাৰ পিছৰ পৰাই যিটো ভাৰতবৰ্ষৰ যিটো একতা, যিটো ভাতৃত্ববোধ, অসমীয়া সমাজখনৰ যিটো একতা, যিটো ভাতৃত্ববোধ, তাত তেওঁলোকে আঘাত সানিছিল। লাহে লাহে একতা আমাৰ নোহোৱা হ'ব ধৰিছে। ভাতৃত্ববোধৰ মাজত ফাট মেলি আমাৰ মাজত বিভেদ হৈছে। গতিকে সেই ভাতৃত্ববোধৰ একতা যাতে অটুট থাকে, তাৰ কাৰণে ভাৰত জোড়ো যাত্ৰা ৰাহুল গান্ধী ডাঙৰীয়ে কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ কৰিছে আৰু অসমতো আমি ধুবুৰীৰ পৰা আমি শদিয়ালৈ কৰিছোঁ। গতিকে এই যাত্ৰাৰ জৰিয়তে নিশ্চিতভাৱে আজিৰ তাৰিখত বিজেপিয়ে যিটো ভাঙোন আনিব ধৰিছিল, সেই ভাঙোনত আমি বাধা দিছোঁ আৰু লাহে লাহে মানুহৰ মাজত জাতি জনগোষ্ঠী বিভিন্ন ধৰ্মাৱলম্বী মানুহৰ মাজত ভাতৃত্ববোধ হাতে হাত থৈ আকৌ কাণ্ডত কাণ মিলাই খোজ কাঢ়িব পাৰে তেনেকুৱা এটা পৰিৱেশ আহিব ধৰিছে আৰু পৰিৱেশ আহিছে। সদায় ফাউল খেলি থকা মানুহ এজনে, খেলুৱৈ এজনে সদায় ফাউল খেলাৰ মনোভাৱেৰে খেলপথাৰত নামে। গতিকে ফাউল খেলা আৰু কংগ্ৰেছৰ আদালতত বিচাৰধীন চলি থকা এজন ব্যক্তিৰ বিষয়ে আমি বেছি কথা নকওঁ। যিজনৰ আদালতত বিচাৰ চলি আছে সেই ব্যক্তিটো দুখী ব্যক্তি এজনে তেনেকুৱা কথা ক'বই। এজন সভ্য সমাজৰ এজন সভ্য নাগৰিকে, অসমৰ এজন সুসন্তান এজন অসমীয়াই কোনোবা ৰাজনৈতিক বা কোনোবা দল সংগঠনক সমদল কৰিলে তেওঁলোকক শিল মাৰাৰ কথা কয় নেকি? তাত ব্যৱহাৰেই পৰিচয়। কোন ব্যক্তি কেনেকুৱা তাৰ কথা বাৰ্তাই, যেনেকৈ কথাতেই বঁটা পায়, কথাতেই কটা যায়, গতিকে তেনেকুৱা ব্যক্তিসকলৰ কথা অসমৰ ৰাইজে বিচাৰ কৰিব। আজমল সম্পৰ্কে একো নকওঁ। আজমলে বিজেপিয়ে যি কৈ দি আছে তাৰ কাৰণে আমাক তেওঁ কথাবোৰ কৈ আছে। আজমলৰ বিষয়ে একো কথা ক'বলগীয়া আছে নেকি? লাহে লাহে নেচাৰেল ডেথ, মানে এটা পলিটিকেল পাৰ্টি যেতিয়া নেচাৰেল ডেথ হৈ যায় তাত আৰু আমি হস্তক্ষেপ কৰিবলগীয়া কথাই নাই। ৰাইজে যেতিয়া বিদায় দিব ধৰিছে তেওঁলোকৰ কথা আমি মূৰ ঘমাই কিবা আছে নেকি কওক? বেলেগত সময় দিওঁ, অসমৰ উন্নয়নৰ কাৰণে সময় দিওঁ। নিশ্চিতভাৱে 2031 চনৰ পিছত অসমত কোনো ইউডিএফ নাথাকে আৰু 24-26 মইতো